এই ৰাধাটো লিখোৱা আছে এইটো আপোনাৰ ৰাধা লিখিছে ৰাধা আমি উপস্থিত হৈছোঁ মথুৰাৰ প্ৰেম মন্দিৰত বহুত ধুনীয়া লাগিছে ইয়াৰ পৰিৱেশ খুবেই এটা একদম মনোমোহা দৃশ্য আপোনালোকক দেখাই আছোঁ শ্ৰীকৃষ্ণৰ এইবিলাক লীলাৰ এইবিলাক এখন পৰ্বত দাঙি আনিছিল পৰ্বতখনৰ নামটো মই ঠিক ধৰিব পৰা নাই জনা নাই জানিব চেষ্টা কৰিম বহুত মানুহৰ এতিয়া পাউছ নহয় কা পাউছ এফল হ্যাঁ बहुत मानसा होते इधर बुला लो মই উপস্থিত আছোঁ আজি মথুৰাৰ প্ৰেম মন্দিৰত অতি এটা মনোমোহা পৰিৱেশত আমি আছোঁ অৰুণ আছে মোৰ লগত অৰুণ আছে অৰুণ যাই আছে দেখা পাইছে মোৰ ফ্ৰেণ্ড এটা সুন্দৰ পৰিৱেশ অতি মনোমোহা ঘৰলৈ মনত নপৰে ইয়াত থাকিলে যথেষ্ট মানুহৰ সমাগম আপোনালোকে দেখা পাইছে কৃষ্ণৰ এইটো এই কালীদমন যিটো কালীদমন এইটো আপুনি দেখাবলৈ পাইছে কালীদমন কৃষ্ণই কালীক কেনেকৈ দমন কৰিছিলে এইটো আপোনাৰ দেখা পাইছে ইয়াৰ প্ৰতিৰূপ ইয়াত বনোৱা আছে সুন্দৰ এটা পৰিৱেশ কালীদমন এইটো পাঠ পঢ়িবলৈ পাইছোঁ আজি নিজে দেখাবলৈ কৃষ্ণৰ কালীদমন এইটো সম্পূৰ্ণ মন্দিৰটো দেখাবলৈ চেষ্টা কৰিছোঁ মই দৃশ্য দেখা পাইছে যথেষ্ট মানুহৰ সমাগম দেখা গৈছে এতিয়া প্ৰায় 6 বজাৰ লগে ইয়াৰ মানুহে কোৱা মতে 6 বজাৰ লগে লগে ইয়াত ভৰি দিব নোৱাৰা এটা পৰিৱেশ হ'ব এইটো মন্দিৰটো দেখাবলৈ চেষ্টা কৰিছোঁ এইটো হৈছে প্ৰেম মন্দিৰ এইটো মেইন মন্দিৰটো এইটো হৈছে মন্দিৰ বহুত মানুহৰ সমাগম ঘটিছে এতিয়ালৈ কৃষ্ণৰ গোটেই লীলা এইবিলাক দেখুওৱা হৈছে